ইমাৰ্জেঞ্চি দি তেওঁ গোটেই দলৰ গণতন্ত্ৰক নিক্ষেপ কৰি আৰু আপোনালোকৰ দিনত কি গণতন্ত্ৰ আছে 2019 চনত 500 ছাত্ৰক আপোনালোকে মিট মাৰিলে যিটো গান ধৰণৰ আপোনালোকে ষ্টুডেণ্টৰ ওপৰত আক্ৰমণ কৰিলে আপুনি ইমাৰ্জেঞ্চি কথা নাজানে ইনষ্টিটিউচনৰ কথা নাজানে সেই মানুহক উচ্ছেদ কৰি আপোনালোকে উচ্ছেদিত মানুহক কম শাস্তি কৰিছে এই আপোনালোকৰ গণতন্ত্ৰ এই আপোনালোকৰ সংস্কাৰ কিন্তু তেওঁৰ আহাৰ লগে লগে সেই গণতন্ত্ৰ মনত পৰে কংগ্ৰেছৰ সেই কলা দিনবিলাকক মনত পেলাই দিছে আজি আমিও মনত পেলাইছো কলা দিন আমিও পেলাইছো কেন্দ্ৰত 14টা বছৰ অসমত 10টা বছৰ আমিও মনত পেলাইছো এইবাৰ 2026 কেন্দ্ৰৰ 14 বছৰীয়া অপহাসন অসমক কৰা প্ৰতাৰণা আৰু 10 বছৰ সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক যি শোষণ বঞ্চনা কৰিলে তেওঁ মামা মামী সম্পত্তি বাহিলে ইয়াৰ বিৰুদ্ধেও আমি কৰিম মামা মামী সম্পত্তি বাহিল ৰকিবুলৰ নেতৃত্বত আজি অসম মামা মামী সম্পত্তি বাহিল মন্ত্ৰী গোটৰ বাহিলে সেই দলক কোনো কাৰণতে শক্তিশালী ৰূপত কংগ্ৰেছ আৰু অগ্ৰসৰ হ'ব নোৱাৰে ঠিক আছে মন্তব্য লৈছো